নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অৰ্চনাই মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি মই পকা জলকীয়াৰ আচাৰ অলপ বনাই আছোঁ, তাকে আপোনালোকক কেনেকৈনো বনাইছোঁ দেখুৱাওঁ আহকচোন। এয়া মই জলকীয়াখিনি ধুনীয়াকৈ ধুই ল'লোঁ আৰু পানীখিনি ভালকৈ টুকি লৈ সৰু সৰুকৈ কাটি এতিয়া মই ৰ'দাই দিছোঁ জলকীয়াখিনি আৰু লগতে মই মছলাখিনিও যোগাৰ কৰিলোঁ। মছলা মই লৈছোঁ সৰিয়হ, চকগুটি, ক'লা জিৰা আৰু আজৱাইন, লগতে পাঁচফোৰণ কেইটামান। নিজৰ জোখ অনুযায়ী ল'লে হ'ল, জলকীয়া মোৰ যিহেতু অলপে। আৰু এতিয়া মই সেইখিনি কম জুইত গৰম কৰি ল'লোঁ। গৰম কৰি মই কাঁহী এখনতে নমালোঁ আৰু এতিয়া লগতে মিক্সিত দি দিলোঁ মই সেইখিনি। আৰু তাতে মই জলকীয়া গুড়ি অলপো দি দিছোঁ কালাৰটো ভাল হওক বুলি, আৰু মিঠাতেলখিনিও গৰম কৰি থৈছোঁ। এতিয়া মই গোটেইখিনি কাঁহীতে লৈ চব মিক্স কৰি তাতে মিঠাতেল দি সানি ল'লোঁ আৰু মই গোটেইখিনি বটলে ভৰাই দিলোঁ। জলকীয়াও ভৰালোঁ আৰু মোৰ বগৰী অলপ আছিল, তাতো অলপ মছলা দি দিলোঁ। এই আচাৰখিনি ভালেই হৈছে আৰু চবৰ লগতে খাব পাৰিম, ৰুটিৰ লগতো পাৰিম, আলহী আহিলেও দিব পাৰিম। গতিকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব।